Hey friends, good morning. কি খবৰ আপোনালোকৰ? মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ মাৰ ঘৰ হাউৰি লোৱা হয়, মানে আজি খেতি শেষ হ'ব। মই পিছে ৰুবলৈ নাযাওঁ, ঘৰতে থাকিম। মাহঁতক চাহ দিব যাম পথাৰত আৰু ঘৰত ভাত বনোৱা তাত লাগি ভাগি দিম আৰু। এতিয়া মোৰ তোমাৰ কাম আছে, কৰি লওঁ। এই আমাৰ মিনতি হৈ আছে। হাৰে নাপায় ইমান টোপনি। কাম চাম কৰি আজৰি হ'লোঁ। এতিয়া মায়ে কঠীয়া তুলিব কৈছে, কঠীয়া নহ'বগৈ বোলে। এতিয়া কঠীয়া তুলিম আৰু তুলি আছে। এয়া আই হয়, হাই কৈ দিয়ক। তুলি হৈ গ'ল আৰু কঠীয়া এতিয়া গা পা ধুই পথাৰলৈ চাহ আনিও, গাটো ধুই লওঁগৈ। এতিয়া পথাৰলৈ চাহ আনিবলৈ ওলাইছোঁ আৰু এইফালে দাদাই কঠীয়া হেৰি কৰি আছে, ঠেলাখনত লৈ যাম কঠীয়া। আমিয়ে লৈ যাম, দাদা নাযায় আৰু। এই আগত এই আমাৰ ঠেলা লৈ গৈ আছোঁ কঠীয়া। সেইজনী মোৰ ভণ্টি হয়, দাদাহঁতৰ ছোৱালী। যোনে ধুৱাব লাগি নিশা মৌসনা কুলিৰ মাত, মায়া ভৰা জোনাকী নিশা সুবাসী সমীৰে চুমেলা, এফাকি যেন চিনাকি কবিতাই মোক হিয়াৰ ফুলনিত ৰং সিঁচি যায়, চিনাকি চিনাকি এটি সুৰে মোৰ ৰাখি মন্দিৰ চুকাই, মন ভৰে ৰূপালী মধুৰে। পাই গ'লোহি। এইখন আমাৰ পথাৰ, মাহঁতে ৰুই আছে। আমাৰ দাই জপনা খুলিব গৈছে। এয়া মাহঁতে চাহ খাইছে, এইফালে ৰুই আছে। এয়া মাহঁতে ৰুই আছে। দেখুই হাই কৈ থাকক। মা চাই দিয়ক, চাই দিয়ক না, চাই দিয়ক। চাহ দি এতিয়া ঘৰলৈ আহি আছোঁ আৰু। একদম বৰ ধুনীয়া বতৰ মাৰিছে আজি, বতৰটো ইমান ভাল। নাই শাক বনাই আছে, এনাই বনাইছে বাৰু। কি বনাইছে জানো? এতিয়া লাইটটো দি লওক আকৌ এনে। ল'ৰা মই এনেই চাই আছোঁ কি কি বনাইছে। কোমোৰা, হাঁহ মাংস, আলু হয় নাই? ভাত হৈ গ'ল, শাক বনাই হৈ গ'ল, কোমোৰা আলু আৰু হাঁহ মাংস হৈ গ'ল। জলকীয়া ভাজি হৈছে, মাংস। এতিয়া মাছ ভাজিব লৈছোঁ মই। মাছ ফ্ৰাই কৰি আছোঁ। কিমান ফুটিছে। ৰোৱনী আহিলে এতিয়া ভাত দিব পৰা হৈ আছে আৰু। আমাৰ দাদাই ফুল ৰুইছে, আপোনালোকক তাকে দেখাম। এফাকি যেন চিনাকি কবিতাই মোক হিয়াৰ ফুলনিত ৰং সিঁচি যায়, চিনাকি চিনাকি এটি সুৰে মোৰ ৰাখি মন্দিৰ
লাজুকী হাঁহিতে আজি হেৰালো মই নিজকে লোপমা চকুৱে তোমাৰ প্ৰীতিয় কিমানে এয়া ভাত খাই আছে আৰু ভাত খাই মেলি আজৰি হ'লোঁ আৰু এতিয়া কাম চাম কৰি আজৰি হ'লোঁ। বৰমাহঁতে গ'লগৈ, এতিয়া খুৰীহঁত আছে, মামী আছে, সেয়া জেঠাই অলপ এতিয়া আগফালে বহি কথা আড্ডা দিয়া হৈছে আৰু সেইজনী মামী খুৰী আমি এতিয়া খুৰীৰ লগত বিয়া ঘৰলৈ যাব লৈছোঁ। মানে আমাৰ ঘৰৰ ওচৰতে তুলনি বিয়া ওলালে, তাতে খবৰ এটা লৈ আহোঁগৈ দেই। বাই বাই। জানে পাৰিছ আকৌ ন। কইনাই লাজ কৰিছে, মুখখন ঢাকি দিছে। বিয়া ঘৰৰ পৰা এতিয়া ঘৰলৈ আহিলোঁ। তাত আৰু ভিডিঅ' নকৰিলোঁ, আলহী আছিলে যে আৰু ঢেৰ মানুহ বহি আছিলে আৰু অলপ পাছত আৰু ঢেৰ মানুহ হ'ল, আলহীবিলাকো আহিলে যে, সেইবাবে নকৰিলোঁ আৰু ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদিহে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।